हेलो गाइज नमस्कार आई होप আপোনালোক সকলোৱে ভালে আছে মই ভালে আছো কিন্তু মোৰ আজি এটা অলপমান বেয়া খবৰ কিউকি যিকেইটা আপোনালোকে আগতে মানে ফটো চালে তো আমাৰ দোকানত আজি চুৰি হৈছে তো কোনে বা চুৰি কৰিছে আমি গম নাপাওঁ লাইক আমাৰ মানে এটাই ভুল হ'ল কি তাতে সিসি কেমেৰা আমি লগোৱা নাছিলো তো মানে ভিতৰত মানে সোমাই যিমান মানে বস্তু আছিলে মানে যিবিলাক খোলা আমি ইউজ কৰিছে সেইকেইটা বস্তু চুৰি কৰা নাই যিবিলাক মানে পুৰা সিল পেক মাৰা আছিলে মানে কাৰ্টুনৰ পৰা বাহিৰত ওলোৱা নাই যেনেকৈ ধৰক মানে তেল চেল সাবুন শ্যাম্পু তাৰপিছত কোল্ড ড্ৰিংক এইবিলাক বস্তু গোটেই মানে ভিতৰৰ পৰা সোমাই চুৰি কৰি লৈ গ'ল যেনেকৈ লাইক তালা আছিলে তালাটো মানে কিবা এটা মেচিনেৰে যেনেকৈ হ'লেও মানে ভাঙি কিনে মানে আৰু লোহাটো খুলি ভিতৰত সোমাই মানে চব লৈ গ'ল চাওকচোন কেনেকৈ লৈ গ'ল সিহঁতৰ বস্তুবিলাক মানে কি আৰু এৰিছে মানে খুচুৰাত যিকেইটা সজাই থোৱা বস্তু সেইকেইটা ৰাখি দিছে মানে যিকেইটা বস্তু পুৰা শিল্পক সেইকেইটাহে লৈ গ'ল চাওক এইটো মানে দুৱাৰ মুখটো চাওক কেনেকুৱা আৰু এইফালে ইয়াতে আছে ওপৰত মেগী আৰু তলতো মিমি সেইকেইটা আকৌ লোৱা নাই এইকেইটা খুলি বিক্ৰী কৰিছে ভিতৰৰ ফালে চাওকচোন কেনেকুৱা অৱস্থা কৰিছে পুৰা মানে একদম মানে সোমাই কিনে দৰ্জাটো খোলাই আছিলে চাওকচোন ভিতৰত কেনেকুৱা অৱস্থা বাবাৰ মোবাইলে ফোন কৰিছে ইফালে ৰেকৰ্ড কিছুমান বস্তু আছিলে এইটো চব লৈ গ'ল আৰু ইফালে চাওক ইফালে ভিতৰত ইয়াতে তেল চেল কিবা কিবি কাৰ্টুন আছিলে চব মানে লৈ গ'ল খালী কৰি পুৰা 5 লিটাৰৰ তেল আছিলে চব খালী কৰি লৈ গ'ল আৰু ইফালে চব ইনভাৰ্টাৰ তাৰপিছত বেটাৰী আৰু ইয়াতে কিবা কিবি বস্তু আছিলে এইবিলাক চব মানে ভাঙি থৈ গ'ল ফ্ৰিজ চব মানে ফ্ৰিজটো ভাঙা নাই ফ্ৰিজৰ তাৰবিলাক চব ভাঙি দিছে আৰু কোল্ড ড্ৰিংক বহুত আছিলে চব লৈ গ'ল ইফালে ড্ৰয়াৰৰ ভিতৰত চাওক ড্ৰয়াৰটো খোলা আছিলে বাৰু মই কেনেকৈ বা লগাই দিলোঁ অলপতে ড্ৰয়াৰৰ ভিতৰতো বেছি পইচা নাছিলে 2-3 হাজাৰ মান আছিলে মানে পুৰা একেবাৰে চাফা কৰি লৈ গ'ল মানে এইবিলাক খোলা বস্তু যে সেইবিলাক লোৱা নাই এইবিলাক কিছুমান বিস্কিটো লৈ গ'ল সো গাইস আপোনালোকে দেখিলে না কেনেকৈ মানে ভিতৰৰ পৰা বস্তু চব লৈ গ'ল তাৰপিছত কাৰেণ্টৰ তার পুৰা ছিঙি দিছে ফ্ৰিজৰ মানে প্লাগবিলাক চব ভাঙি দিছে আৰু ইনভাৰ্টাৰটো বেয়া কৰি দিছে তাৰপিছত বেটাৰীটো পুৰা বেয়া কৰি দিছে আৰু ভিতৰতো দেখিছে গুদানবিলাক পুৰা খালী কৰি দিছে মানে যিকেইটা খোলা বস্তু আছিলে সেইকেইটা বস্তু এটাও লোৱা নাই ল'ব পাৰে শায়দ কিন্তু মানে আমি দেখা হিচাপত মানে সেইকেইটা বস্তু লোৱা নাই আৰু হিচাপ কৰি ৰাখা নাছিলোঁ কিন্তু বাকী মানে যিকেইটা কাৰ্টুনৰ মাল হৈছে সেইটোতো আমাৰ লগত যেনিবা স্লিপ আছে যোৱাকালি মানে পৰহিৰ আগদিনাখন সেনেকৈ আনিছে তো সেইকেইটা বস্তু পুৰা লৈ গ'ল তাৰপিছত মই ৰাতিপুৱাই মানে পুলিচ প্ৰশাসনক ফোন কৰিলোঁ তো ইহঁতে মানে ৰাতিপুৱাই ইহঁতেও চাগে মানে কিবা ফ্ৰেছ হোৱা নাই হয়তো তাৰপিছত আহি আছে বুলি কৈছে তো ইহঁতে আহি মানে চাৱাৰ পিছত কি কয় তাৰপিছত থানাত এটা এফআইআৰ দিব লাগিব তো গাইজ চাব তালাটো নাই বিচাৰিলো মই নাই ক'ত বা আছে खावाबारि बायदि कार्टन को लांबाय सिलपेक खालामनायखौ लांबाय सिलपेक खालामनाय बुस्थुखौ लांबाय खुलाखौ लाङासै खुलाखौ लाङाखै बै सिंनिखौ लांदों बैनि लाङासै बेनि गासिबो लांजोब्बाय थावसाबो गैया 5 लिटार 2 लिटार 1 लिटार गैया थावा ओमफ्राय बै मेगिफोरखौ बाहेरावसो दोनखादोंमोन बिसोरखौ लाङासै दख'ना सख'नि थावग्रासो আৰু শিল্পেকে লৈছিলে মাত্ৰ শিল্পেক মাত্ৰ লৈছে বেলেগ একো লোৱা নাই নাই নাই
গুড়ামেৰ গিলাই লৈছে তো গাইছ আপোনালোকে দেখিলে মানে পুলিচ প্ৰশাসন আহি কিনে আমাক মানে সুধিছে যে মানে কেনেকৈ ভাঙিছে বা কেনেকৈ কি হৈছে মানে আমাক এজন ৰাতিপুৱা মানে আংকল এজনে মৰ্ণিং ৱাক কৰি থাকোঁতে মানে ফোন কৰিছে যে তোমালোকৰ বস্তু কিছুমান বাহিৰত আছে আৰু দৰজাত মানে লোহাটো ভাঙি মানে বাহিৰত পৰি আছে বুলি ফোন কৰিছিলে। তো মই ফোনটো ৰিচিভ কৰিলোঁ, পটককৈ মই চাবলৈ গ'লোঁ, মই আৰু মানে আমাৰ ভাইটি চনো। তাৰপিছত গৈ চাওঁ যে মানে পূৰা একদম মানে বস্তু পৰি আছে, ডটমেন চটমেন পৰি আছে। আকৌ মিমি খোৱা বস্তু মিমি আৰু মেগীৰ মানে পেকেটটো বাহিৰত মানে পৰি আছে, মানে কাৰ্টুনটো। সেইটো খুলি কিনে আমি ইউজ কৰিলোঁ যে, তো ইউজ কৰা বস্তুকেইটা মানে লোৱা নাই, মানে সেইকেইটা মানে ইফাল কৰি মানে কিবা কৰি দিছে। তাৰপিছত মানে যিকেইটা ইউজ নকৰা বস্তু সেইকেইটাহে লৈ গ'ল। দালি লৈ গ'ল, তাৰপিছত তেল লৈ গ'ল আৰু মানে এনেকুৱা চেম্পু, তাৰপিছত মানে যিকেইটা আৰু মানে হেভি বস্তু সেইকেইটা মানে লৈ গ'ল। আৰু বেলেগ মানে এনেকুৱা ধৰক মানে যিকেইটা মানে ব্যৱহাৰ কৰে সেইকেইটা লোৱা নাই। তো আহি সুধিলে মানে কি লৈছে কি লৈ। তো আমি মানে ভালকৈ ভিতৰত আৰু চোৱা নাছিলোঁ তেতিয়া, মানে কি আছে নাই কিবা মানে যিকেইটা মানে ৰিচেণ্টলি বস্তু আনিছিলোঁ, তো সেইকেইটা বস্তু নাই, সেইকেইটা মানে ক'লোঁ আমি। তাৰপিছত ক'লোঁ যে মানে পিছত মানে ইহঁতে ক'লে যে থানাত এটা আপোনালোকে মানে এজাহাৰ দিব লাগিব যে বস্তু এনেকুৱা সেই দোকানৰ পৰা হেৰাইছে বা চুৰি হৈছে কিবা এনেকুৱা। চ' আমি ক'লোঁ তেতিয়াহ'লে মানে লিষ্টখন মানে কি হেৰাইছে সেইকেইটা মানে দি আহিম। সিহঁতে ক'লে হ'ব ঠিক আছে। তাৰপিছত এইটো মই আৰু মানে পাপা গৈ মানে এটা এজাহাৰ দি আহিলোঁ, মানে মিচিং মানে কিবা এটা আমাৰ দোকানত কিবা চুৰি হৈছে কিবা এটা এজাহাৰ এনেকৈ দি আহিলোঁ। তাৰপিছত মানে আমাৰ এটাই মানে ভুল হ'ল কি আমাৰ দোকানত CC কেমেৰা নাছিলে। তাৰপিছত তেতিয়া কি হয়, ইঞ্চুৰেঞ্চ কোম্পানীৰ মানুহবিলাকৰ লগত মানে এইটো কথা পাতিলে। তাৰপিছত এতিয়াতো গম নাপাওঁ এতিয়া কিবা পাওঁনে নাপাওঁ, মানে ৰিটাৰ্ণটো নাপাম যেনিবা, যিখিনি আৰু পাওঁ ক'ব নোৱাৰোঁ। তাৰপিছত মানে আপোনালোকে দেখিলে আমাৰ কেনেকুৱা হৈ গ'ল। তো আপোনালোকৰো যদি মানে এনেকুৱা দোকান চোকান যিসকলৰ আছে, পাৰিলে সৰুকৈ এটা হ'লেও CC কেমেৰা ক'ৰবাত লগাই দিব, যাতে এটলিষ্ট অলপমান গম পায় যে মানে কোন কেনেকুৱা মানুহ আহিছে কেনেকুৱা অহা নাই। মানে সেইটো কাৰণে আমাৰ এনেকৈ ভুল হৈ গ'ল। মানে ইমান লকডাউন হৈছে, মানে এসপ্তাহ কেতিয়াবা দোকান আমাৰ খোলাই নাছিলে, তেতিয়া কিন্তু একো বস্তু আমাৰ হেৰুৱা নাছিলে। মানে ইমান মানুহৰ অভাৱ হৈছিলে লকডাউনৰ টাইমত, কিন্তু একো বস্তু হেৰুৱা নাই। আৰু ইমান বাৰিষা টাইম আহিছিলে, বৰষুণ পৰিছিলে, তেতিয়াও হেৰুৱা নাই। কিন্তু কালি বা কিবা আজি বেট লাগাইছিলে এনেকুৱা চুৰি হৈ গ'ল। মানে আমাৰ গাঁৱত মানে কি আমাৰ এৰিয়াত মানে এনেকুৱা মানে আমাৰ যিখিনি গাঁও আছে ন, এইখিনি গাঁৱত মানে এনেকুৱা চুৰি ডাকাতি সোমোৱা মানে ৰেকৰ্ড নাই। মানে কাৰো ঘৰৰ পৰা একো বস্তু চুৰি কৰিও নাখায়, নাযায়ও নলয়ও এনেকুৱা। মানে এইবাৰ মানে ফাৰ্ষ্ট টাইম আমাৰ ইয়াতে। সেইটো চবেই অলপমান মানে ভালকৈ থাকিব আৰু কিজানিবা আৰু আহিব পাৰে, ক'ব নোৱাৰি। ওচৰে পাঁজৰে ক'ৰবাত মানে হৈ আছে, বেছি দূৰত নহয়। তাৰপিছত তো ভিডিঅ'টো আজি ইয়াতে সামৰণি কৰিলোঁ, আৰু বিশেষ একো নকওঁ। মন চন অলপ বেয়া হৈ আছে, যিহেতু আমি দোকান দিয়ে মানে ঘৰখন চলে, আমাৰ নষ্ট হৈ গ'ল। ঠিক আছে, থেংক ইউ ছ' মাছ মোৰ ভিডিঅ' চোৱাৰ কাৰণে আপোনালোকক সকলোকে। আপোনালোকে ভালকৈ থাকিব, ময়ো ঠিক ঠাক, এনে থেংক ইউ।